हेलो बच्चों, कैसे हो आप सब? आशा करती हूँ बढ़िया ही होंगे। আজি আমি কৰিবলৈ লৈছো ক্লাছ 10ৰ এটা পোয়েম পাঠ 11 কায়ৰ মত বন। কায়ৰ মানে অৰ্থটো হ'ল ভয়াতুৰ। ইয়াত এতিয়া কবিজনৰ নাম হৈছে নৰেন্দ্ৰ শৰ্মা। নৰেন্দ্ৰ শৰ্মাৰ মতে তেখেতে কৈছে যে আমি যি আমাৰ ইচ্ছা ভৱিষ্যতে আমাৰ যি হোৱাৰ লক্ষ্য আছে আমি হ'ব পাৰো, কিন্তু এটাই হ'ব নালাগে, ভয়াতুৰ হ'ব নালাগে, মানে কায়ৰ বা ভয়ভীত। গতিকে এই পইণ্টটোত তেওঁ বুজাব বিচাৰিছে যে আগ্ৰহ কৰিছে মানুহক যে কুছ ভি বন, যি তোৰ ভৱিষ্যতে হ'বলৈ ইচ্ছা আছে, কাৰোবাৰ ডক্টৰ হ'বলৈ ইচ্ছা, কাৰোবাৰ ইঞ্জিনিয়াৰ হ'বলৈ ইচ্ছা, কাৰোবাৰ টিচাৰ হ'বলৈ ইচ্ছা, কাৰোবাৰ নাৰ্ছ হ'বলৈ ইচ্ছা, যি হ'বলৈ আছে, কাৰোবাৰ সৈনিক, কিন্তু এটাই নহবি, ভয়াতুৰ নহবি কেতিয়াও। ঠিক আছে, সদায় সাহস ৰাখিবি আৰু দৃঢ়তাৰে আগবাঢ়ি যাবি, হয়নে? নিৰাশ হোকৰ মাথা কভি नहीं पीटना चाहिए। সদায় আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে। যদি কোনোবাই হিংসা কৰিছে তেনেহ'লে মৰম চেনেহেৰে প্ৰথম বুজাবলৈ চাবা, আৰু তেওঁ যদি নামানে তেতিয়াহ'লে আমি প্ৰতিহিংসাৰে উত্তৰ দিম। আৰু এই কথাখিনি কোনে কৈছে? মই কোৱা নাই দেই, নৰেন্দ্ৰ শৰ্মাজীয়ে কৈছে। ঠিক আছে, চ' অপেন আপ ইউৰ বুকছ, কিতাপ মেলি লোৱা আৰু ধুনীয়াকৈ মই এতিয়া অনুবাদ কৰি দিম। তাৰপিছত কুৱেশ্যন আনচাৰ্ছ তোমালোকে আজি পাই যাবা। কায়ৰ মত বন, ভয়াতুৰ নহবি কেতিয়াও। কুছ ভি বন, যি হ'বলৈ ইচ্ছা আছে চব হ'ব পাৰ, কিন্তু কি হ'বলৈ মানা কৰিছে? কায়ৰ, বছ কায়ৰ মত বন। ঠোকৰ মাৰ পতক মত মাথা, নিজৰ মূৰত ধৰি ইছৰাম কি যে হৈ গ'ল এইবোৰ কৰিব মানা কৰিছে। তেৰি ৰাহ ৰোকতে পাহন, কুছ ভি বন, বছ কায়ৰ মত বন। এতিয়া কি কৈছে? নিজৰ মূৰত ধৰি নিজৰ কপালক দুখ দি যে মোৰ কপালতে এইটো বেয়া আছিলে, মোৰ এইটো হ'বলগীয়া আছিলে, মোৰ সেইটো হ'বলগীয়া আছিলে, এনেকুৱা কেতিয়াও কৰিব মানা কৰিছে। বৰঞ্চ তেওঁ সাহসেৰে দৃঢ়তাৰে আগুৱাই যাবলৈ কৈছে। আমাৰ ৰাস্তা কোনে ৰখে? পাহন মানে পাথৰ, পাথৰে। পাথৰক আমি ঠোকৰ মাৰি গ'লে পাথৰটোক জানো গালি পাৰি থাকোঁ, নিজৰ কপালক দুখ দিওঁ? আমি বৰঞ্চ কি কৰোঁ? আগুৱাই গুচি যাওঁ, আমি এভইড কৰোঁ, বেয়া বস্তুবোৰ এভইড কৰি আমি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে। লে দেকৰ জীনা কিয়া জীনা, এই যেনে তেনে জীয়াই আছোঁ আৰু সেইটোতো মানুহৰ জীৱন হ'ল নেকি? কব তক গম কে আঁসু পিনা, কেতিয়ালৈকেনো দুখৰ একেবাৰে দুখতে জীয়াই থাকিবি? মানৱতা নে সিঁচা তুঝকো, তই মানুহ হৈ জন্ম পাবলৈ এই পৃথিৱীত তই এবাৰ পাইছ, জন্ম পাইছ। বাহা যুগো তক খুন পচিনা, মানুহ হ'বলৈ মানুহে কিমান দিনৰ পৰা কিমান যুগৰ পৰা খুন পচিনা বহাই আছে, যুদ্ধং দেহী পৰিস্থিতি, হয়নে? যুদ্ধ হৈছে। কুছ না কৰেগা কিয়া কৰেগা, যদি একো নকৰাকৈ এনেই অনাহকে দিন ৰাত বহি তই নিজৰ টাইম পাছ কৰি আছ, তেনেহ'লে কৰিবি কি তই? এটা সময়ততো থমকি ৰ'ব লাগিব, নিজৰ পৰিয়াল পুহিব লাগিব, হয় নাই? টাইম কাৰো কাৰণে ৰখি নাথাকে। ৰে মনুষ্য, বছ কাতৰ ক্ৰন্দন, অকল খালি আৰু ইছৰাম মই ইমান এনেকুৱা, মই তেনেকুৱা, কি হ'ব, অকল এইখিনিয়ে। কুছ ভি বন, যি হ'বলৈ ইচ্ছা আছে বন, কিন্তু কায়ৰ মত বন। কোনে কৈছে? হু ইজ দ্য পোয়েট? নৰেন্দ্ৰ শৰ্মাজী। যুদ্ধং দেহি কহে জব পামৰ, দে না দুহাই পিঠ ফেৰ কৰ, পিঠি দেখুৱাই পলাই যাবলৈ মানা কৰিছে। যেতিয়া কোনোবাই যুদ্ধং দেহি বুলি কয়, পামৰ মানে দুষ্ট প্ৰকৃতি মানুহে যেতিয়া যুদ্ধ কৰিবলৈ বিচাৰে তোমাৰ লগত, তেতিয়া পিঠ দেখুৱাই দৌৰিবলৈ মানা কৰিছে। কোনে মানা কৰিছে? নৰেন্দ্ৰ শৰ্মাজী। আমি কিন্তু কওঁ দেই আমাৰ ঘৰৰ মানুহক যে কোনোবাই যদি যুদ্ধং দেহি দুষ্ট প্ৰকৃতিৰ মানুহ আহে একদম লগে লগে পলাবা, ওচৰত থিয় হৈ নাথাকিবা। কিন্তু নৰেন্দ্ৰ শৰ্মাজী একৰ্ডিং টু ইয়ৰ বুক, তোমালোকৰ পাঠ ইয়াত যি দিয়া আছে, কায়ৰ মত বন, কৈছে পিঠ নেদেখুৱাবা, বৰঞ্চ মানুহক মৰমেৰে প্ৰথম ক'বলৈ চাবা। ইয়াত লিখা আছে या तो जीत प्रीति के बल पर, মৰম চেনেহ প্ৰীতিৰে মানুহটোক মানে জিকি ল'বলৈ কৈছে।
या तेरा पथ चूमे तस्कर নহলে কি কৰিবলৈ কৈছে বুঢ়া যোন মানুহে তস্কৰ মানে বেয়া কাম যোনে কৰে দুষ্ট প্ৰকৃতিৰ মানুহ পামৰ সিহঁতক প্ৰতিহিংসা ভি দুৰ্বলতা হে প্ৰতিহিংসা কৰি দেখুৱাবলৈ কৈছে যে মও পাৰো তই যদি এনেকুৱা পাৰো কিন্তু प्रतिहिंसा भी दुर्बलता है प्रतिहिंसा तो बेया ये ভাল কথা নহয় पर कायरता अधिक अपावन है किंतु तातकेও प्रतिहिंसातকেও वायलेंसतকেও बेया की बेसी कायरता भयातुरता মানুহে যে ভয় কৰে ভয়ভীত হয় এই বস্তুটো प्रतिहिंसातকেও বেয়া কোনে কৈছে নৰেন্দ্ৰ শৰ্মাজি তোমালোকৰ শেষলৈকে মুখস্থ হৈ যাব এই পাঠটো কোনে লিখিছে নৰেন্দ্ৰ শৰ্মাজি कुछ भी बन बस कायर मत बन আহিব সবা পৰীক্ষাত এই পাঠটো কোনে লিখিছে বুলি অলপ তেও কো জন্ম হৈছে কি লিখিছে ৰচনা এখন দুখন মুখস্থ কৰি লবা দেই তাতে দিয়া আছে तेरी रक्षा का न मोल है पर तेरा मानव अमोल है তোমাৰ ৰক্ষা তুমি নিজেই নিজক কৰিব লাগিব पर तेरा मानव अमोल है মানুহখিনি কি হয় অমূল্য ধৰোহৰ মানে মানুহৰ মানে ভ্যালু আছে হয় না মানুহ কি হয় সম্পদ হয় यह मिटता है वह बनता है यही सत्य का सही तोल है মানুহ অমৰ নহয় হয়নে মানুহ মৃত্যু আহে আকৌ জীয়ায় अपर्ण पर सर्वस्व मनुज को करना दुष्ट का आत्मसमर्पण নিজৰ আত্মসমৰ্পণ কৰি দিবলৈ মানা কৰিছে कुछ भी बन बस कायर मत बन जिमान पारो जुजिবলৈ কৈছে ঠিক আছে युगों से संचित मानव व्यक्ति को खून पसीने से सिंचती आई है अतः मनुष्य के लिए उचित यही है कि वह कभी कायर न बने और अपना सब कुछ मानवता पर न्यौछावर कर दे মানুহৰ ওপৰতে সকলোখিনি দি দিও গতিকে এইখিনি আছিল সাবস্ক্ৰাইব দিস চেনেল ফৰ মোৰ ইনফৰমেশন আৰু ভিডিওস মই এইদৰে দি থাকিম আৰু কোৱেশ্চন আনসাৰ তোমালোকে অতি সোনকালে পাই যাবা থ্যাংক ইউ ফৰ ওয়াচিং